জোহার কলম্বাই আজি আমি একেবারে সুখী কিয়নো বহুত দিনৰ পৰা আমি বাট চাই আছিলোঁ যে আমাৰ জাতিটোৰ কাৰণে উৰাও বা কুৰুখ জাতিটোৰ কাৰণে এটা কমিউনিটি হল খুব দৰকাৰী আছিল কিন্তু এইটো যোৱা 17টা বছৰত হৈ উঠা নাছিল কিন্তু যোৱা 4টা বছৰত আমাৰ যেতিয়া প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত আমি যেনেকৈ আমাৰ বিধায়ক জিৰণ বাসমাতাৰীক আমাৰ MLA ছাৰক ক'লোঁ যে আমাক এটা খুব দৰকাৰী পৰিছে যে আমাক আমাৰ ৰায়মানা অঞ্চলত আমাৰ যিমান উৰাও সম্প্ৰদায় ইয়াত বসবাস কৰি আছে সিহঁতৰ কাৰণে এটা কমিউনিটি হলৰ দৰকাৰ আছে তেখেতে আমাৰ কথাটো শুনি কিনি এই কমিউনিটি হল আজি আমাৰ এই ৰায়মানা VCDC অন্তৰ্গত আমাৰ ইয়াত আমাৰ পুৰুষ জাতিটোৰ কাৰণে আমাৰ এটা কমিউনিটি হল ইয়াত আজি আমি অপেনিং কৰিছোঁ আৰু ইয়াৰ লগে লগে তেখেতে আমাৰ অকল কমিউনিটি হল থাকিলেই নহ'ব কাৰণ ইয়াত যেতিয়া মিটিং হ'ব বা কিবা এটা প্ৰগ্ৰাম হ'লে ইয়াত আমাৰ ল'ৰা ছোৱালী আহিব মা দেউতা আহিব তাৰ কাৰণে বেলেগ এটা ব্যৱস্থা কৰিছে এইটো হৈছে আমাৰ টয়লেটৰ ব্যৱস্থা কৰি দিছে বহুত মেল আৰু ফিমেলৰ কাৰণে সেইকাৰণে আজি আমি আমাৰ ফালৰ পৰা উৰাও জনগোষ্ঠীৰ ফালৰ পৰা আৰু সাহিত্য সভাৰ ফালৰ পৰা আমি MLA ছাৰক বিধায়কক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি আছোঁ কাৰণ আজিৰ পৰাই এই ঘৰটো মুকলি কৰা হৈছে আৰু ইয়াত বিভিন্ন প্ৰগ্ৰাম লোৱা যাব যোৱাকালিও আমাৰ ইয়াত কুৰুকচুৰি ইউনিয়নৰ এটা ডাঙৰ সভা আছিল আৰু আজি ৰাতিপুৱা আমি এই ঘৰটো উদ্ঘাটন কৰাৰ পিছত আমি আশা ৰাখিছোঁ এই ঘৰটো আমাৰ কাৰণে এটা ভাল ফলাফল আনিব বুলি আমি আশা ৰাখিছোঁ আজি আমাৰ MLA ছাৰ উপস্থিতিত আমাৰ এই কুৰুখ সাহিত্য সভা ৰায়মনা আঞ্চলিকৰ যিটো আমি বনাইছোঁ আমি বহুত দিনৰ পৰা আশা নাছিলে আমি আশা কৰিছিলোঁ আমাৰ কমিউনিটিৰ কাৰণে যিকোনো সময় বা প্ৰগ্ৰাম হ'লে কিবা হ'লে আমাৰ বহাৰ কাৰণে জেগা নাছিলে এইবিলাকৰ কাৰণে আমি বিৰাট আশাবাদী আছিলোঁ আৰু আমাৰ মাননীয় বিধায়ক জিৰণ ছাৰৰ সহায়ত আমি এই কমিউনিটি হলখন কুৰুখ ভৱনখন আমি পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক আৰু লগতে আমাক ইয়াতে ৱাছৰুমৰ ব্যৱস্থা কৰি দিছে এইটো কমপ্লিট কৰিছে আৰু এই দুটা এটা কমিউনিটি হল আৰু এটা ৱাছৰুম এইটো আজি উদ্বোধন কৰিছে তাৰ কাৰণে আমি আমাৰ আঞ্চলিক ৰায়মনা কুৰুখ সাহিত্য সভা আঞ্চলিক কমিটিৰ পৰা আমি অশেষ ধন্যবাদ কৰিছোঁ